সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া বাজে ৰাতিপুৱা 4:45 আৰু আমি চব গা পা ধুই ৰেডি, কাৰণ আমি গৈ আছোঁ গোৱা। আমি গোৱা ভায়া ৰোড যাম। চ' কোনটো ৰোডেদি যাওঁ, কোনটো হাইৱে লওঁ, সেইটো বাৰু দেখাম মই আপোনালোকক। আৰু আমি টোটেল 3টা ফেমিলি গৈ আছোঁ। আমি যোৱাকালিয়ে মোৰ ননন্দৰ ঘৰত আহিলোঁ। আমি 2টা ফেমিলি ইয়াৰ পৰা একেলগে ওলাই যাম আৰু এটা ফেমিলি আমাক জইন কৰিব। সেইটো মই বাৰু আপোনালোকক দেখাম পাছত যে আমাক কোনে জইন কৰিব। ব'লক তেন্তে আমাৰ লগত গোৱা যাওঁ একেলগে। আৰু আমাৰ গোটেই পেকিং হৈ গৈছে। এইটো আমাৰ বেগ, এইটো নেহাহঁতৰ বেগ আৰু এইবোৰ আৰু সৰু সৰু বেকপেকছো আছে। চ' আমি একেলগে যাওঁ ব'লক। এতিয়া বাজে 5টা আৰু আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ। ঘৰৰ পৰা ওলাইছোঁ। আমি ওলাইছোঁ চাৰ্জাপুৰৰ পৰা আৰু আমি নাইচ ৰোড হৈ যাম। আৰু আমাৰ লগত যোনটো ফেমিলি আছে সেইটো ফেমিলিয়ে আমাক টোল গেটৰ ওচৰত লগ কৰিব। ব'লক তেন্তে গৈ থাকোঁ। এতিয়া বাজে ৰাতিপুৱা 5:18 আৰু চাওক বেংগলোৰত এতিয়াও মানে পোহৰ হোৱাই নাই। ইয়াতে ছানৰাইজ দেৰিকৈ হয়, চব আন্ধাৰ হৈ আছে আৰু বেছি ট্ৰাফিকো নাই। আজি এইকাৰণে জল্দি ওলাইছোঁ যাতে আমি মেইন ট্ৰাফিকটো এভইড কৰিব পাৰোঁ আৰু সোনকালে মানে ওলাই যাব পাৰোঁ। এতিয়া আমি আছোঁ ইলেক্ট্ৰনিক চিটি ৰোডত আৰু আমি গৈ পেলাই এতিয়া নাইচ ৰোডত উঠিমগৈ আৰু নাইচ ৰোডত আমি পাম আমাৰ ফাৰ্ষ্ট টোল গেটটো। এইটো পাই গ'লোঁ আমাৰ ফাৰ্ষ্ট টোল গেট। এইটো টোল গেট নাইচ ৰোডত আছে। আৰু আজি মই এটা নতুন কথা গম পালোঁ, যোনে মানে ফ্ৰিকুৱেণ্টলি ৰোডত বায়া ৰোড ট্ৰেভেল কৰি থাকে তেওঁলোকে গম পাব যে মানে টোলৰ কাৰণে এনুৱেল ৰিচাৰ্জ এটা পায়। সেইটো ৰিচাৰ্জ কৰিলে আপোনালোকে মানে 200টা টোল 50 ৰুপিজত পাই যাব পাৰে। মানে এনুৱেলি 3000 ৰিচাৰ্জ কৰিব লাগে আৰু 3000 ৰিচাৰ্জ কৰিলে 200টা টোল গেট মানে ইজিলি পাই যায় আৰু। চ' আমি এই এনুৱেল ৰিচাৰ্জটো লৈছোঁ যিহেতু আমি গোৱা যাওঁতে বহুতকেইটা টোল গেট পাম আৰু বহুতকেইটা টোল গেটত বহুতখিনি যাব, সেইকাৰণে আমি এনুৱেল ৰিচাৰ্জটো লৈ লৈছোঁ। We've been living in sin so long, all the feels are gone. Fella stopped me on the street last night, said everything's alright. Roller coaster, make it through the day, I'm right. It seems your meal ticket is gone, but life goes on. এতিয়া বাজে 6:30 আৰু ইয়াত এতিয়া অলপ অলপ পোহৰ হৈছে আৰু আমি এতিয়া নাইচ ৰোডটো এক্সিট কৰি পেলাই আমি উঠিম NH48 আৰু NH48ত ইমান জাম দেখাইছে আৰু পুৰা গুগল মেপখন ৰেড। চ' চাওঁ কিমান টাইম লাগে আৰু এতিয়া আমি উঠিম NH48। আমি গোটেই বেংগলোৰৰ ভিতৰত ঘূৰি নাপালোঁ আৰু এতিয়া যেতিয়া আমি নেশ্যনেল হাইৱে 48ত উঠিছোঁ কেনেকুৱা ভিৰ। আমাক চাৰ্জাপুৰৰ পৰা নাইচ ৰোড ক্ৰছ কৰিবৰ কাৰণে টোটেল 1.5 ঘণ্টা লাগিলে আৰু লাগিছে যে এইখিনি ক্ৰছ কৰিব আমাক তাতকৈ বেছি লাগিব নেকি। You down, you gotta steal the crown, got to own it, don't bitch and moan about it. এতিয়া বাজে 7:15 আৰু আমি কমেও নাইচ ৰোড ক্ৰছ কৰি বহুত দূৰ আহিলোঁ। 2.5 ঘণ্টামান আহিলোঁ। আহি পেলাই আমি এটা ব্ৰেক লৈছোঁ আৰু পিছফালে চাব পাৰে কিমান কুঁৱলী পৰিছে। মানে বাথৰুম ব্ৰেক লৈছোঁ। ব্ৰেক লৈ আমি আৰু 1 ঘণ্টামান যোৱাৰ পিছত ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেক ল'ম আৰু মই আপোনালোকক দেখাই দিছোঁ কিমান কুঁৱলী পৰিছে, একো দেখা নাপায় কুঁৱলীত। হয়তো মানে কেমেৰাত ইমান জাষ্টিচ নহ'ব পাৰে, কিন্তু মানে যেনেকুৱা কুঁৱলী পৰিছে নহয় সেইকাৰণে শ্ল' আহিব লগাও হৈছে আৰু অলপ অলপ ট্ৰাফিকো আছে সেইকাৰণে।
অসম টাইপ ফিল এটা আহি গৈছে ইমান কুঁৱলী দেখা পায় আমাৰ যেনেকৈ উৰুকাৰ সময়ত কুঁৱলী পৰে পূৰা সেনেকুৱা কুঁৱলী পৰিছে ইয়াতে এতিয়া বাজে 8:30 আমি 5টাতে ঘৰৰ পৰা ওলাইছিলোঁ আৰু আমি কমেও 3.5 ঘণ্টা ট্ৰেভেল কৰিলোঁ আৰু যিহেতু 8:30 বাজিছে চবৰে ভোক লাগিছে ৰাতিপুৱা সোনকালে ওলাইছোঁ সেইকাৰণে A2B বুলি ৰেষ্টুৰেণ্ট এখন আছে সেইখন ৰেষ্টুৰেণ্ট চেইন হয় সেইখনত আমি ব্ৰেকফাষ্ট কৰিম চাউথ ইণ্ডিয়ান ব্ৰেকফাষ্টেই কৰিম আৰু ৰেষ্টুৰেণ্টখন পাব 5 মিনিটমান আছে তো 5 মিনিটমান পাছত দেখাই আছে আমি ব্ৰেকফাষ্ট কৰিব ৰখি গ'লোঁ আমি ৰখিছোঁ এখন A2B ৰেষ্টুৰেণ্ট আৰু ইয়াতে বহুত ভিৰ আছে মই দেখাই আছোঁ আপোনালোকক এইখনত ৰখিলোঁ হয় কিন্তু এনেকুৱা ভিৰ মানুহৰ আইডিয়াৰ আনন্দ ভৱন A2Bখন আইডিয়াৰ আনন্দ ভৱন বুলি কয় আদ্যাৰ আনন্দ ভৱন আৰু মানে পূৰা ভিৰ অকল এইখিনি নহয় মানে এনেকুৱা লাগিছে গোটেই বেংগলোৰখন ইয়াতে উঠি আহিছে আৰু নাজানো যদি হয় ইয়াতে খাম নহ'লে বেলেগত যাম কাৰণ যদি বহুত দেৰি লাগি যায় ইয়াতে ইমান দেৰি ৰখিব নোৱাৰি আৰু চাই লওঁ ফাইনেলি এটা বহিব জেগা পালোঁ কিন্তু ইমানে ভিৰ ৰেষ্টুৰেণ্টত যে অৰ্ডাৰ কৰি খালে বহুত টাইম লাগিব সেইকাৰণে ইয়াতে বুফে লাগিছে চ' আমি বুফে ল'ম পাৰ হেড 200 টকাকৈ 200 কিবা টকা মই ডিটেইলছ দিম ত' আমি গোটেইবোৰে বুফে খাই ল'ম আৰু তাৰপিছত লাঞ্চটো আমি দেৰিকৈ কৰিম মানে বুফে মানে ব্ৰেকফাষ্টৰ বুফে যেনেকৈ ডোচা ইডলি যি খাই আৰু সেনেকৈ বুফে এটা লাগিছে সেই বুফে লৈ ল'লে মেক্সিমামে সেনেকৈয়ে লৈছে বুফে খাই উঠি তাৰপিছত বাহিৰত ফিল্টাৰ কফি খাইছে আমিও এনেকৈ ভিতৰত বুফেটো ল'ম বুফে লৈ খাই তাৰপাছত আমি ওলাই আহি ফিল্টাৰ কফি খাম এইটো হৈছে বুফেৰ মেনু ব্ৰেকফাষ্ট মেনু ইয়াতে এই আৰু ইডলি মিনি মেনু ঘি পংগল পালক পুৰি ভেজ কুৰ্মা চব আছে চাওঁ কি লওঁ ব্ৰেকফাষ্টত আছে এইটো চাম্বাৰ হয় এইটো চানা মছালা ইয়াতে পুৰি আছে শেষে হৈছে এইটো মিনি ডোচা হয় মছালা ডোচা হয় এইটো মিনি মছালা ডোচা এইটো ইডলি হয় এইটো বৰা হয় এইটো পংগল হয় আৰু তিৰুপতি কেচৰি এইটো সুইট ডিছ হয় চ' এইকেইটাই ডিছ আছিলে চ' আমি এয়া ব্ৰেকফাষ্ট লৈ ল'লোঁ এইখন মোৰ প্লেট হয় কি লৈ আছোঁ কৈ আছোঁ আৰু এইখন বিজয় লৈছোঁ বিজয়ে বৰা পালে মই বৰা নাপালোঁ মই লৈছোঁ পুৰি তাৰপিছত এইটো পংগল বুলি কয় এইটো আমাৰ যেনেকৈ হবিজ খিচিৰি এটা পায় একজেক্ট একে হয় খালি সিহঁতে জিৰা আৰু জালুক মিক্স কৰে এটা ইডলি লৈছোঁ এইটো চাম্বাৰ আৰু এইটো চানা মছলা বেছি অপশ্যন নাছিল এইকেইটাই আছিল লগত ডোচা চচা কিবা কিবি আছিল সেইখিনি শেষ হৈছে চাওঁ যদি পাওঁ মই দেখাম আৰু লগতে ডোচা আহিছিল চ' মই দুটা কাৰণে ল'লোঁ এইকেইটা মিহি ডোচা হয় এইকেইটা লৈ লওঁ সেইকেইটা খাম চ' আমি খানা চানা খালোঁ পংগলটো ভাল আছিলে আৰু কাৰা প্ৰসাদটো ভাল আছিলে চবেই অলপ টেষ্ট কৰিলোঁ আৰু আমি যে কৈছিলোঁ আমি 3টা ফেমিলি গৈ আছোঁ আৰু এটা ফেমিলি আছে মই চিনাকি কৰাই দিছোঁ এইটো হৈছে দাদা আৰু বৌ এজনী টিকলি হাই কৈ দিয়া এজনী হৈছে লনি কুহি চৰি লনি কি হয় এইটো মহ না মাখি অলপ দেৰি ইয়াতে থাকি ৰেষ্ট লৈ আমি যামগে এইখন দোকানত চকলেট আমি কিনিছিলোঁ কিনোতে আমি পালোঁ এইটো গাম মন হয় কিন্তু আমি এইটো গুমন পঢ়ি আছিলোঁ তাৰপিছত বাচ্চাকেইটাই ঠিক কৰাই দিছে এইটো গুমন নহয় এইটো গামন হয় চ' আমি ব্ৰেকফাষ্ট কৰি 9টা মানতে ওলাইছিলোঁ এতিয়া আধা ঘণ্টাৰ বেছি হৈ গ'ল আৰু আমি 2 কিলোমিটাৰো মানে আগবাঢ়িব পৰা নাই মই দেখাই আছোঁ আপোনালোকক কিয় এই গাড়ীৰ লাইনটো দেখিছেনে এই লাইনটোত আমি ফচি আছোঁ লাষ্ট আধা ঘণ্টাৰ বেছি হৈ গ'ল 45 মিনিট হৈ গ'ল এই যোনটো NH48 হাইৱে সেইটো পূৰা বন্ধ হৈ আছে পিছফালেও গাড়ী পূৰা জাম লাগি গৈছে কাৰণ হাইৱেটো বনাই আছে যিমান গম পাইছোঁ কনষ্ট্ৰাকশ্যন চলি আছে সেইকাৰণে চব গাড়ী আহি ইয়াতে ফচি গৈছে
এতিয়া আগত পুলিচে মানে গাড়ীবোৰ ডাইভাৰ্ট কৰাই এখন গাঁও আছে, গাঁৱৰ মাজে মাজে এনেকৈ লৈ যাবলৈ ৰাস্তাটো দেখাইছে। চ' আমিও এইফালেদি ডাইভাৰ্ট কৰি লৈ যাম। কিন্তু যিমান গাড়ী ফচি আছে চব যদি সেই সৰু ৰাস্তাটোৱেদি সোমাই যায় তেতিয়াহ'লে সেইটোতো চাগে ট্ৰেফিক লাগিব। ত' নাজানো আৰু কি হয়, গৈ চাওঁ আগত কি হয়। কিন্তু যিটো স্পীডত গৈ আছো এনেকুৱা লাগিছে যেন কালি ৰাতিপুৱা মানে গোৱা গৈ পাম নেকি। এয়া ডাইভাৰ্জন লৈছো আমি। পুলিচে ট্ৰাকবোৰ যাব দিয়া নাই ভিতৰেৰে, খালি সৰু গাড়ী আৰু বাছেছবোৰ যাব দিছে। পুৰা কেঅছ চিটুৱেশ্যন হৈ গৈছে। বাকী গাড়ীবোৰ এইফালে ডাইভাৰ্ট কৰি দিছে, যোনটো সৰু আছিল এইফালে চব গাড়ী এইফালে যাব দিছে। কিন্তু আমাৰখন এইফালে হাইৱে দিয়ে নিব দিলে মানে নাজানো কিয়। এতিয়া আমি চব ট্ৰাকবোৰ এইফালে যাব দিছিলে আৰু সৰুবোৰ ইফালে, কিন্তু আমাৰখন এইফালে ভুলতে গ'লে নে কি নাজানো। কিন্তু এতিয়া চিধা হাইৱে দিয়ে গৈ আছো, আমি ডাইভাৰ্জনটো নললো। কিন্তু আমাৰ লগৰ যোনখন গাড়ী আছিল সিহঁতে চাগে এই ডাইভাৰ্জনটো লৈ ললে। এতিয়াও বুজি পোৱা নাই, ফোন কৰি কি হোৱা নাই, লাভ হোৱা নাই, আগতো জাম আছে। কিন্তু এটলিষ্ট অলপ খুলি গৈছে আৰু নাজানো, অলপ দূৰ গৈ চাওঁ। কিন্তু সেই ভিতৰেদি যদি গ'লো হয় আমি একেই জাম পালো হয়, কাৰণ মানে সেইফালেও বহুত গাড়ী ভৰাই দিছে। চ' এতিয়া গৈ চাওঁ। আমি অলমষ্ট 387 কিলোমিটাৰ্ছ আহিলো। আহি পেলাই আমি ইয়াতে তেল ভৰাব ৰখিছো। বেংগলোৰৰ পৰা যেতিয়া ওলাইছিলো তেতিয়া ফুল টেংক কৰিছিলো। এতিয়া 387 কিলোমিটাৰ্ছ আহি আকৌ ফুল টেংক কৰালো। আমি কমেও 300 কিলোমিটাৰ আহিলো। আমাৰ টাইম লাগিলে, এইবোৰ জেগা আমি আগতেই ৰাতিপুৱাই ক্ৰছ কৰিলো। আমাৰ টাইম লাগিলে কাৰণ আমি বহুত ট্ৰেফিক পালো, বহুত বেছি, নাজানো কিয়, হলিডে কাৰণে নে কি। অলমষ্ট 3 ঘণ্টা 4 ঘণ্টা আমাৰ ট্ৰেফিকৰ কাৰণে ডিলে হৈ গ'ল। আৰু এতিয়া বাজে 2টা। চ' তেল ভৰাই আমি কিবা এটা খাই ল'ম, খাই উঠি আকৌ যাত্ৰা আৰম্ভ কৰিম। যিহেতু গোৱালৈকে আমাৰ 252 কিলোমিটাৰ্ছ মান আছে। টোটেল 5 ঘণ্টা দেখাই আছে। 252 কিলোমিটাৰ কম হয় ক'ব গ'লে, কিন্তু ঘাটি আছে সেইকাৰণে 5 ঘণ্টা দেখাই আছে। চাওঁ আৰু কিমান দেৰি লাগে। নেক্সট যদি আমি এতিয়া আৰম্ভ কৰোঁ, নেক্সট ডাইৰেক্ট লাঞ্চৰ সময়ত আমি লগ পাম। আৰু মোৰ লগত আছে পিজু। আজি পিজু আহাই নাই, কি হ'ল? নহয়, এই মানুহে যে কয় জাৰ্ণি কৰি ভাল লাগে, মোৰ কথা নহয়। মোৰ জাৰ্ণিটোতকৈ ডেষ্টিনেশ্যনটো বেছি ভাল। কিয়? এই বৰ লাগিব জাৰ্ণি কৰি, গৈ গৈ যাব লাগে, জাষ্ট চকু মুটিব লাগে, চকু মেলিব লাগে, ডেষ্টিনেশ্যন পাই যাব লাগে। আৰু মানে এনেকুৱা হ'লে এক্সাইটমেণ্টটো আছিল, কিন্তু আমি ট্ৰেফিকত ফচি গ'লো। তাৰপিছত আধা ৰাস্তা শুলো, আধা ৰাস্তা আমি জমনি কৰিছো, বহুত কথা পাতিছো। কিন্তু মানে কি হয়, কথা পাতি থাকো, কেমেৰাটো অন কৰিব নহয়, পাহৰি যাওঁ। আৰু এনজয়ো কৰিছো। আৰু চব সময়ত মানে ব্লগ বনাই থাকিলে এনজয় কৰা নহয়, বা পাহৰি যোৱা যায়। আমি নতুন ব্লগাৰটো। চ' তেন্তে লগ পাম লাঞ্চত। এতিয়া 2:30 বাজে আৰু আমি আহিছো এইখনত খাবৰ কাৰণে, হোটেল গৰুড়া। ইয়াৰ পৰা গোৱা আৰু 230 কিলোমিটাৰ্ছ মান আছে। কিন্তু আমি মাজতে ঘাটি পাম, সেইকাৰণে গৈ পাওঁতে বহুত দেৰি, আৰু 5-6 ঘণ্টা লাগিব। আৰু সেইকাৰণে আমি ভাবিলোঁ আমি এইখনতে লাঞ্চটো কৰি ল'ম। লগতে অৰ্ডাৰ দিছিলোঁ এয়া চিকেন বিৰিয়ানী আৰু প্লেইন ৰাইচ মোৰ কাৰণে। এই এগ কাৰী আৰু প্লেইন ৰাইচটো মোৰ কাৰণে দিছিলোঁ, কাৰণ মোৰ নান চান খাব মন নাছিলে, পেট বেয়া কৰিব বুলি। এইখিনি হ'ল আমাৰ লাঞ্চ। আৰু সেইফালে খাই আছে নান আৰু চিকেন। আমি যিহেতু বহুত মানুহ আছোঁ সেইকাৰণে মানে খানাৰ কোৱাণ্টিটিও বেছি হৈ গৈছে, আমাৰ লাঞ্চ হৈ গ'ল। এতিয়া আমি ওলাইছোঁ আকৌ গোৱা। 6 ঘণ্টা দেখাই আছে আৰু আমি বেলগাভি ৰোডটো হৈ যাম। সেইটো পূৰা হাইৱে হয়, সেইকাৰণে ভাল হয়। আৰু যিহেতু আন্ধাৰ হৈ গৈছে, অলৰেডি আন্ধাৰ হৈ গৈছে মানে আবেলি হৈ গৈছে, 3:30 বাজিছে। আৰু ঘাটি দি গ'লে অলপ ৰিস্কি হৈ যায়, সেইকাৰণে আমি হাইৱেটো ল'ম। আৰু আমি বেলগাভি হৈ ডাইৰেক্ট তেন্তে গোৱাত লগ পাম। We've been living in sin so long, all the fields are gone. Fella stopped me on the street last night, said everything's alright. Roller coaster. এতিয়া বাজে 10:15 আৰু আমি জাষ্ট আহি পাইছোঁ। গাড়ীৰ পৰা বস্তু নমোৱাই নাই।
আৰু এইখন হৈছে আমাৰ ৰিজৰ্টখন ওপৰতো ৰুম আছে তলতো ৰুম আছে ৰুম ট'ৰ আৰু বাকী গোটেই প্ৰপাৰ্টি ট'ৰ মই কালি দিম আজি আমি যিহেতু বহুত দেৰি হৈ গৈছে এতিয়া ডিনাৰ কৰি শুই থাকিম তেন্তে বাকী যিমান যি আছে আমি গোৱাত ক'ত ক'ত যাওঁ কি কৰোঁ সকলোবোৰ নেক্সট ভিডিঅ'ত আহি আছে আৰু যদি আপোনালোকে চেনেলটো চাই ভাল পালে ভিডিঅ'বোৰ চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব It's time to